নমস্কাৰ টাইম ফৰ আসাম নামৰ চেনেলটোত মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। এইবাৰ অসম আৰক্ষীয়ে ভয়ংকৰ নিৰ্দেশনা জাৰি কৰিছে। লগতে চৰকাৰী ঘৰৰ বাবে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লগতে গুৱাহাটী মহানগৰবাসীৰ বাবে আহিছে এটা বেয়া খবৰ। অভিষেক জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যলৈ অসম আৰক্ষীৰ জৰুৰী নিৰ্দেশনা। উচ্চস্বৰত মাইক বজোৱা লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। আপুনি উচ্চ স্বৰত বজোৱা মাইকৰ বাবে অসুবিধা পাইছে নেকি? যদি পাইছে তেনেহলে খবৰ দিয়ক আৰক্ষীক। অভিযোগ দাখিলৰ বাবে অসম আৰক্ষীৰ নম্বৰ প্ৰকাশ কৰিছে। 6026900861 নম্বৰত দাখিল কৰিব পাৰিব আপোনালোকে অভিযোগ। উৎসৱ পাৰ্বণ আনন্দ উপভোগৰ বাবে অসুবিধাত পৰিছে বিভিন্নজন। উচ্চস্বৰৰ মাইকৰ বাবে অসুবিধা পৰিছে পৰীক্ষাৰ্থীসকল। সেয়েহে শব্দ প্ৰদূষণৰ ৰোধৰ বাবে শব্দ পৰিকৰ অসম আৰক্ষীৰ। লখিমপুৰ জিলা আৰক্ষীয়ে প্ৰকাশ কৰিলে এই নম্বৰ। অনুষ্ঠানৰ আয়োজকক কোৱাৰ পাছতো উচ্চস্বৰত বাজিছে মাইক। ন ঠাইৰ পৰা আৰক্ষীয়ে লাভ কৰিছে মাইক বজোৱাৰ অভিযোগ। লগতে ৰাজ্যৰ দ্বিতীয়টো ভয়ংকৰ খবৰ। গুৱাহাটী মহানগৰবাসীৰ বাবে আহিছে এটা ভয়ংকৰ খবৰ। সাৱধান মহানগৰবাসী। গুৱাহাটীত আকাশত বিষাক্ত বায়ু। আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন লোক। শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে বহু কেইজন লোক। ৩৬ জনক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি গুৱাহাটীলৈ নাহিব। ভয়াবহ বায়ু প্ৰদূষণৰ সৰ্বাধিক শিশু আক্ৰান্ত। কুম্ভকৰ্ণৰ নিদ্ৰাত জিলা প্ৰশাসন। বায়ু প্ৰদূষণৰ ফলত বৰ্তমানলৈকে বিভিন্ন ৰোগত আক্ৰান্ত প্ৰায় ৩৬টা শিশু। বৰষুণ নাই, অসংখ্য যান বাহন বাঢ়িছে, উদ্যোগ চলিছে নিৰ্মাণ কাৰ্য। স্বৰূপে ব্যাপক ৰূপত প্ৰদূষিত হৈছে নগৰীৰ বায়ু। আপোনাৰ হাওঁফাওঁ ক্ষতি কৰিব পাৰে এই বিষাক্ত বায়ুৱে। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ। যথেষ্ট মানুহৰ নিকৃষ্ট কাণ্ড। এই মুহূৰ্তত জনাবলৈ ওলাইছো এটা বিগ ব্ৰেকিং নিউজ। মাজুলীৰ একাংশ লোকে কামুৰি হাত ছিঙি দিলে পঞ্চায়তৰ সচিবৰ। মানুহৰ নিকৃষ্ট কাণ্ড। মাজুলীত একাংশ লোকে হাত কামুৰি ছিঙি দিলে গাঁও পঞ্চায়তৰ সচিবৰ। কিন্তু কিয় জানিলে আচৰিত হব আপোনালোকে। মাজুলীৰ দক্ষিণ পাট গাঁও পঞ্চায়তত মঙ্গলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা। PM-ৰ ঘৰৰ ধন আবণ্টনক লৈ সংঘটিত হয় এই নিকৃষ্ট কাণ্ড। কামুৰি ছিঙিলে পঞ্চায়তৰ সচিবৰ হাতৰ মাংস। মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ আবণ্টন লৈ হোৱা খেলিমেলিৰ অভিযোগে পঞ্চায়ত সচিবৰ হৰি কুমাৰ দলকে আক্ৰমণ একাংশ লোকৰ। হিতাধিকাৰী একাউণ্টৰ ধন নোহোৱাৰ বাবে সৃষ্টি হয় এক উত্তপ্ত পৰিৱেশৰ। চুমাৰীৰ গাঁৱৰ 3গৰাকী লোকে আক্ৰমণক লক্ষ্য কৰি লয় পঞ্চায়ত সচিব হৰি কুমাৰ দলকে। আক্ৰমণকাৰী কেইটা ক্ৰমে জিতেন চাৰহ, জীৱন নাথচাৰ, দীপেন কুটুম বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত বনগাঁও আৰক্ষীৰ চকীত পঞ্চায়ত সচিব হৰি কুমাৰ দলে ৰুজু কৰিছে এটা গোচৰ। এই গোচৰটোৰ সন্দৰ্ভত ইতিমধ্যে বনগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3টা আক্ৰমণকাৰীক। আক্ৰমণৰ সময়ত সচিবগৰাকী কামুৰি হাতৰ মাংস পৰ্যন্ত ছিঙি পেলাই আক্ৰমণকাৰীয়ে। আৰক্ষীক দিয়া এজাহাৰত দক্ষিণ পাট গাঁও পঞ্চায়তৰ সচিবগৰাকী তেওঁ নিজৰ কোঠাতে আক্ৰমণকাৰীৰ প্ৰাণে মৰাৰ চেষ্টা কৰে বুলিও উল্লেখ কৰে। পৰৱৰ্তী সময়ত পঞ্চায়ত সচিবক আক্ৰমণ কৰাৰ অপৰাধত আক্ৰমণকাৰীকেইটাক মাজুলী থানালৈ লৈ যোৱা হয়। ইফালে পঞ্চায়ত সচিব হৰি কুমাৰ দলে হাত আৰু কাণ বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। হত্যা কৰি বেগত ভৰাই আনিলে ছিন্নমুণ্ড। অপৰাধৰ সংখ্যা যেন প্ৰতিদিনে বৃদ্ধি পাই আহিছে ৰাজ্যত। প্ৰতিদিনে এটাৰ পিছত আন এটা নৃশংস হত্যাকাণ্ড ৰাজ্যত সংঘটিত হৈছে। আন এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৰাজ্যত। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক হত্যা কৰি মুণ্ডু লৈ আহি অৱস্থাতে আটক কৰা হয় এজনক। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ টিয়কৰ লাহ দৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক। হত্যাকাৰী লোকজনৰ এটা বেগত ভৰাই আনিছিল মুণ্ডটো। আৰক্ষীয়ে লগে লগে আটক কৰে হত্যাকাৰী লোকজনক। জানিব পৰা অনুসৰি মুণ্ডলৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ। আৰক্ষীয়ে আটক কৰি বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত তদন্তৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। এনেধৰণৰ নিত্য নতুন খবৰ পাবলৈ আমাৰ টাইম ফৰ আসাম নামৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'ত এটা লাইক কৰি দিব। আপোনালোকৰ একোটা মূল্যৱান লাইকে আমাক ভিডিঅ'